আজি তিল পিঠাৰ পিছতে আকৌ তিলৰ লাডু বনাওঁ। দুটা তিল মিক্স কৰি লৈছোঁ, বগা আৰু ক'লা। মোৰ মানে কি তিলৰ লাডুটো যে বহুত ফেভাৰেট হয়, সেইটো কাৰণে একদম সৰহকৈ লৈ লৈছোঁ তিল। আৰু মোৰ ল'ৰা দুটাইও খাই খুব ভাল পায় মানে লাডু যে। মা বেছিকৈ বনাবা বুলি কৈ আছে, সেইটো কাৰণে যা বোলো 1 কেজিমান হ'ব নেকি তিল টোটেল। বনাওঁ প্ৰথম এইখিনি মানে অকণমান ৰোষ্ট কৰি ল'ম হেৰিয়াত কেৰাহীত। মোৰ মানে আপুনি তিলৰ লাডু বহুত বঢ়িয়া কাহিনী এটা হ'ল নহয়, আপোনালোকে চাই থাকক, লাষ্টত গম পাব কেনেকুৱা কাহিনী, হাঁহি উঠি যাব আপোনালোকৰ। প্ৰথম তিলখিনি ৰ'ষ্ট কৰি ল'লোঁ, ৰ'ষ্ট কৰি ধুনীয়া স্মেল গোন্ধটো অহাৰ পিছত বন্ধ কৰি এইখিনি গুড়খিনি পগাই লৈছোঁ। গুড়খিনি মানে এনেকৈ আৰু বুৰবুৰণিটো উঠালৈকে বেছি পগোৱা নাই। তো আৰু যে মই গৰু ঘিউ দিছোঁ দেই, গৰু ঘিউ অকণমান দি দিছোঁ, তেতিয়া গোন্ধটো ভাল ওলাব, বেলেগ একো মা মছলা দিয়া নাই আৰু। আৰু এইটো যে বাদামটো দিছিলোঁ, বাদাম অলপ দি দিছিলোঁ, দেখিবলৈও ভাল লাগে মানে খাবলৈও ভাল লাগে। এঠাইত খাইছিলোঁ মানে এনেকৈ বনোৱা। অকণমান এইখন গ্ৰীজ কৰি লৈছোঁ দেই। আৰু এইটো মানে বনাবলৈ বহুত মানে কষ্ট খালি দেই, তিলৰ লাডু। মই যে ভাল পাওঁ বনাম, বুলি কৈছোঁ বনামেই আৰু। এইটো মানে কি হ'ল, আপোনাৰ গ্ৰীজ কৰি লৈছোঁ মানে কি, ইয়াত গৰম হৈ থাকোঁতে যে হাতখন বহুত পুৰে ন, সেইটো কাৰণে এইটো মোৰ যোগাৰো আইডিয়া। ঠাণ্ডা হ'বলৈ মানে অলপকৈ এইখন এনেকৈ কৰি ল'ম লাডুটো মানে জোখত। তাৰপিছত পটাপট হয় মানে তেতিয়া যে। এইবাৰ অলপ কষ্টটো কম পালোঁ, আৰু এবাৰ বনাইছিলোঁ তেতিয়া ইমান বেয়াকৈ পুৰিছিলে নহয়। নাই বোলো ভাল পাওঁ যেতিয়া বনামেই। আৰু কি বজাৰৰ পৰা কিনাটো ইমান অকণনি থাকে ন, কিবা মানে মনেই নভৰে মানে খাই পেলাই। সেইটো কাৰণে বোলো এবাৰ অকণমান ডাঙৰকৈ বনাইছোঁ আৰু মানে হেৰিকৈ বনাইছোঁ। খালি টাইম লাগিলে খালি দেই। এয়া দেখিছে নহয়, এইফালে সেইকেইটা বস্তু এনেকৈ থৈ গৈছোঁ আৰু লগে লগে এনেকৈ বনাই গৈছোঁ। আৰু অলপ খৰকৈও বনাবলগীয়া হয়, এইফালে নহ'লে আকৌ গোট মাৰি যাব ন। তাৰপিছত মানে ঘটনা এটা হ'ল, ছোৱালীজনীক কৈছে তাই এটা খালে, মা বুঢ়া মানুহে দেখোন খাব নোৱাৰিব, দাঁতৰ প্ৰব্লেম থকা। বোলো চবকে ক'ব লাগিব দাঁতৰ ইঞ্চুৰেঞ্চ কৰি আহিবলৈ, তাৰপিছত পাৰিব খাবলৈ।